হে সূৰ্য বাবা, আপোনাৰ কি লীলা, কি তাপ দি আছে, কি গৰম দি আছে আপুনি আমাক। এনেকৈ কৈ লাভ নাই। তো দোস্ত, হাই, আপুনি জানেনে? হাই, নমস্কাৰ। তো আমি আজি ক'ম আমাৰ অসমত, অসম নহয় ভাৰততে কিয় ইমান কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বৃদ্ধি পাইছে আৰু ইয়াৰ কাৰণ কি, ইয়াৰ উপায় কি, এইটো কমাৰ উপায় কি, কাৰ্বন ডাই অক্সাইড গেছ পৰিমাণ কম কৰাৰ উপায় কি। এই উপায়টো হ'ল, ইয়াৰ কাৰণটো হ'ল আমি গছবোৰ কাটি আছোঁ, বিভিন্ন বনাঞ্চল ধ্বংস কৰি আছোঁ। তাৰ ফলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বাঢ়ি গৈ আছে। কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বাঢ়ি গৈ আছে। গোলকীয় তাপ বৃদ্ধি পায়। তাৰপিছত গোলকীয় তাপ বৃদ্ধি পালে আমাৰ পৃথিৱীত যিটো গৰম, কাৰ্বন ডাই অক্সাইডৰ পৰিমাণটো বাঢ়ি যায়। তাৰপিছত গোলকীয় তাপ বেছি পায়। আমি সেইকাৰণে বেছিকৈ গৰম অনুভৱ কৰোঁ। আপোনালোকে গছ ৰোপণ কৰক। তাৰপিছত গছ ৰোপণ বেছিকৈ কৰিব লাগে আপোনালোকে। ময়ো কৰিব লাগে, ময়ো কৰোঁ। গছ ৰোপণ বেছিকৈ কৰিব লাগে। তেতিয়াহে আমি কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ হ্ৰাস কৰিব পাৰিম। ইয়াৰ কাৰণে সূৰ্যক দোষ দি লাভ নাই। কাৰণ সূৰ্য আৰু কি, সূৰ্যটো সদায় একে মাপতে একে পৰিমাণতে তাৰ ৰশ্মিৰ যিটো টেম্পাৰেচাৰ, সেইটো একেই থাকে। কিন্তু আমাৰ ফলতে কম বেছি হৈ থাকে। আৰু তাতে জানে অসমৰ জলবায়ু হ'ল বৈচিত্ৰ্যময়। ইয়াত বেলেগ, তাত বেলেগ, তাত আকৌ আৰু বেলেগ। তো আপুনি যিমান পাৰে সিমানে গছ ৰুওক। গছ ৰুলে কি হয়, গছ ৰুলে বাহিৰত কাৰ্বন ডাই অক্সাইডৰ গছে হ'ল কাৰ্বন ডাই অক্সাইড গেছ শোষণ কৰে আৰু আমি কাৰ্বন ডাই অক্সাইড গেছ এৰি দিওঁ। গছে কাৰ্বন ডাই অক্সাইড শোষণ কৰি অক্সিজেন গেছ উলিয়াই দিয়ে। অক্সিজেন গেছ যিখিনি উলিয়াই দিয়ে, আমি সেইখিনি শোষণ কৰোঁ। তাৰ ফলত সমান হৈ থাকে। সেইকাৰণে গৰমটো অলপ কমিব গছ ৰুলে। তো আপুনি যিমান পাৰে সিমানে গছ ৰুই থাকক। প্ৰত্যেক দিনে ৰুওক। এডালকৈ ৰুওক, কিন্তু প্ৰত্যেক দিনে ৰুওক। গছ ৰুই থাকক। তেতিয়াহে আমাৰ এই পৃথিৱীত পৃথিৱীতে গৰমটো অলপ হ'লেও কমি যাব। বৰ্তমানটো অলপ হ'লেও কমিব। বৰ্তমানটো জানেই বহুত গৰম। এইকেইদিনটো বহুত গৰম হৈছে। দেখি আছে, মোক ঘামি আছে পূৰা। এইবিলাক ফেনৰ তলত আছোঁ, তথাপিও ফেনে কাম নকৰে। কি কৰিব? গৰম বাঢ়ি আছে। আৰু ইয়াৰ একমাত্ৰ কাৰণ হ'ল আমিয়েই, মানুহ। জন্তু নহয়, কিন্তু প্ৰাণী নহয়, আমিয়ে মানুহে হয়। কাৰণ মানুহৰ কি ক'ম, মানুহৰ সকলো ক্ষমতা আছে। বুজিব পাৰে, লিখিব পাৰে, স্মৃতিশক্তি আছে। কিন্তু কুকুৰ বা মেকুৰীৰ এইবোৰতো নাই। বুজিব পৰা শক্তি নাই সিহঁতৰ। সেয়া আমি মানুহে যাতে বুজি পেলাই গছ ৰোপণ কৰিব লাগে। তাৰপিছত গছবিলাক অলপ ভালদৰে চোৱা চিতা কৰিব। গছ কাটি পেলাব নালাগে। গছৰ ডালবিলাক কাটিব পাৰে, কিন্তু গছডাল কাটি নেপেলাব। গছৰ ডাল কাটিব পাৰে, কিন্তু গছডাল নাকাটিব। তো দোস্ত, মোৰ এই ভিডিঅ'টো যদি ভাল লাগিছে, লাইক, কমেণ্ট, ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰিব। প্লিজ ছাবস্ক্ৰাইব মাই চেনেল। তো থেংক ইউ।